নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ চেনেল আসাম ৰকছলৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত 5টা ইউটিউবাৰৰ বিষয়ে আলোচনা কৰিম আৰু তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ কিমান দেখাম, তেওঁলোক কিমান নম্বৰত আছে, সকলোখিনি মই ইয়াতে আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ফ্ৰেণ্ডছ, মই 5 নম্বৰ স্থানত থকা ইউটিউব চেনেলটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনালোকে এইজনক নিশ্চয় চিনি পায়। এইৰ এটা ডিজিটেল সহায় ইউটিউব চেনেল আছে। এই ডিজিটেল ইউটিউব সহায় চেনেলটোৱে 3,96,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এও 5 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে ইউটিউব জগতত। এইবাৰ 4 নম্বৰ স্থান দখল কৰা এটা ইউটিউব চেনেলৰ বিষয়ে আপোনালোক ক'বলৈ ওলাইছোঁ। আপোনালোকে ছানী গল্ডেনক নিশ্চয় চিনি পায়। তেওঁ এটা ইউটিউবত ভিডিঅ' ভাইৰেল হৈছিল, আপোনালোকে নিশ্চয় জানে, ষ্টেণ্ডাৰ্ড ভিক্ষাৰী। সেইটো তেওঁৰ বহুত ভাইৰেল হৈছিল আৰু সেই ভিডিঅ'টো ভাইৰেল হৈ তেওঁ 4 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হয়। তেওঁ ছানী গল্ডেন চেনেলটো 4 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হয়। তেওঁৰ ছাবস্ক্ৰাইব আছে 4,37,000। তেওঁ বহুত ধুনীয়া ভিডিঅ' আপলোড কৰে, কমেডি ভিডিঅ' আপলোড কৰে, কিছুমান ট্ৰেজেডি ভিডিঅ' ষ্টৰি, বহুত তাৰমানে লাভ ষ্টৰি, ভাল ভিডিঅ' আপলোড কৰে। এই চেনেলটো সকলোৱে জানে। ছানী গল্ডেন চেনেলটোৱে 4 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এইবাৰ 3 নম্বৰ স্থানত থকা চেনেলটোৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে নিশ্চয় চিনি পায় ভূষণ পাঠক। তেওঁ ধুনীয়া ভিডিঅ' আপলোড কৰে। তেওঁ কিছুমান ছিংগাৰ, অভিনেতা অভিনেত্ৰীবিলাকৰ বায়'গ্ৰাফী আপলোড কৰে। তেওঁ ধুনীয়া ভিডিঅ' আপলোড কৰে। তেওঁ চেনেলটোৰ নাম হ'ল আছামিজ মিক্সাৰ। এই আছামিজ মিক্সাৰ চেনেলটোৱে 4,83,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। তেওঁ 3 নম্বৰ স্থান দখল কৰিছে। তেওঁৰ ভিডিঅ' সকলোৱে চাই ভাল পায়, সকলোৱে জানে, তেওঁক চিনি পায়। ভূষণ পাঠক তেওঁৰ নাম। তেওঁ 3 নম্বৰ স্থান দখল কৰিছে। আপোনালোকেও যদি আছামিজ মিক্সাৰ চেনেলটো চোৱা নাই তেতিয়াহ'লে চাই লওক। ধুনীয়া ভিডিঅ' আপলোড কৰে। ফ্ৰেণ্ডছ, এইবাৰ 2 নম্বৰ স্থানত থকা ইউটিউবাৰজনৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনালোকে নিশ্চয় চিনি পায় ডিম্পু বৰুৱা। তেওঁৰ এটা চেনেল আছে ডিম্পু বৰুৱা। ডিম্পু বৰুৱা চেনেলটোত তেওঁ টেকনিকেল ভিডিঅ' আপলোড কৰে। তেওঁৰ আৰু এটা চেনেল আছে ডিম্পুজ ব্লগ, সমান ছাবস্ক্ৰাইবাৰ আছে। তেওঁ পপুলাৰ হয়, সকলোৱে চিনি পায় তেওঁক, নজনা মানুহ নাই, অসমৰ চুকে কোণে সকলোৱে চিনি পায়। তেওঁৰ চেনেলটো 5,13,000 প্লাছ ছাবস্ক্ৰাইবাৰ আছে। সেই চেনেলটো সকলোৱে চিনি পায়, সকলোৱে জানে, ডিম্পু বৰুৱা। তেওঁৰ চেনেলটোৱে 2 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এইবাৰ আপোনালোকক নাম্বাৰ 1 স্থান দখল কৰা ইউটিউবাৰজন দেখাম, যাৰ নামেই হ'ল তেলচুৰা। এওঁক সকলোৱে চিনি পায়। এই চেনেলটো নাম্বাৰ 1 স্থান দখল কৰিছে। এই তেলচুৰাৰ চেনেলটোৰ নাম হ'ল ভইচ আছাম। এই ভইচ আছাম চেনেলটোৱে 1 মিলিয়ন প্লাছ ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছে আৰু এই ভইচ আছাম চেনেলটোৱে 1 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই ভইচ আছাম চেনেলটোত তেলচুৰাৰ কিছুমান কমেডি ভিডিঅ' আপলোড কৰা হয়। সকলোৱে চিনি পায়, জনাজাত। ভইচ আছাম চেনেলটো সকলোৱে জানে। আপোনালোকেও ভইচ আছাম চেনেলটো চাব যদি এতিয়ালৈ গম পোৱা নাই। আজি মোৰ এইখিনিয়ে। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক ভিডিঅ'টো আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পায়, ইউটিউবাৰবিলাকক যাতে চিনি পায়। এইখিনিয়ে মোৰ ক'ব লগা আছিল। বাই ফ্ৰেণ্ডছ।